গুড মৰ্ণিং এভৰিৱান, সকলোকে গুড মৰ্ণিং দিছোঁ। আৰু দিনটো যাতে আপোনালোকৰ মংগলময় হওক সেই কামনাৰে ৰাতিপুৱা অলপ মৰ্ণিং ৱাক কৰিবলৈ ওলালোঁ। বতৰ ডাৱৰীয়া, সুন্দৰ বতৰ, কিনকিনীয়া বৰষুণ পৰি আছে। এইকেইদিন গৰমত মানুহে বহুত কষ্ট ভুগিলে, এতিয়া এই কিনকিনীয়া বৰষুণে মানুহক অলপ সকাহ দিছে। খোজকঢ়া অভ্যাসটো খুব ভাল অভ্যাস, সেইটো সকলোৱে জানে। আজি মই এটা কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ছ'চিয়েল মিডিয়া হওক, নিউজত হওক বা অন্য বাতৰি কাকতে হওক, সকলোতে কৰাপশ্যনৰ কথা ওলাই পৰিছে। কোনে কোনে ক'ত কি কৰাপশ্যন কৰিছে এই বিষয়েহে ৰাজহুৱা হৈছে, ৰাইজেও বুজি পাইছে, কিন্তু কোনেও একো কৰিব নোৱাৰে। জোৰ যাৰ মুলুক তাৰ, এই কথাটো সুন্দৰকৈ প্ৰতিফলিত হৈছে যে কৰাপশ্যন কৰাটো সঁচা নে মিছা এইটোতো আমি গম নাপাওঁ, কাৰণ ছ'চিয়েল মিডিয়াত এই বিষয়ে বহুত আলোচনা হৈছে। আমি ভূমি কেলেংকাৰী হোৱাও দেখিছোঁ, চাকৰি ক্ষেত্ৰতো কেলেংকাৰী হোৱা দেখিছোঁ, বিভিন্ন প্ৰকাৰৰ কেলেংকাৰী হোৱা দেখিছোঁ। এইবিলাক সঁচা নে মিছা ৰাইজ একচুৱেলি বিমূৰত পৰিছে। কিমান সঁচা কিমান মিছা এই কথাটো এভিডেঞ্চেহে ক'ব, প্ৰমাণে ক'ব। যদি তথ্য পাতি আছে, তেতিয়া তথ্য পাতি যদি প্ৰমাণ কৰিছে যে কেলেংকাৰী হৈছে যিকোনো ফিল্ডত, তেতিয়াহ'লে এইটো ৰাইজে বিচাৰ কৰা উচিত। নহ'লে দেশখনৰ অৱস্থা খুব বেয়া ফালে গতি কৰিছে। ইফালে টেক্সৰ বোজাও লাহে লাহে বাঢ়ি গৈছে। বাতৰি কাকতৰ মতে, মিডিয়াৰ মতে, ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে যে ঋণৰ বোজা বাঢ়ি বাঢ়ি গৈ আছে। দেশৰ ঋণৰ বোজা বঢ়া মানে পাব্লিকৰ ওপৰত বোজাটো পৰা। মুঠতে পাব্লিকে সকলো বহন কৰিব লাগে। গতিকে ৰাইজে অলপ ভালকৈ চিন্তা কৰি চাব লাগে কৰাপশ্যন হৈছেনে নাই, যদি হৈছে ইয়াৰ সমাধান কি, কাৰণ সমাধান ৰাইজেহে দিব, ৰজাই দিব নোৱাৰে। ধন্যবাদ। আজিলৈ ইমানটা সামৰণি মাৰিলোঁ। আপোনালোকৰ দিনটো শুভ হওক।